নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্পনা বৈশ্যই আন এটি ৰেচিপিৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। মোৰ আজিৰ ৰেচিপিটো হৈছে বকা কোমোৰাৰ আঞ্জা। তাৰ বাবে মই এটুকুৰ কোমোৰা লৈছোঁ, এটা মিডিয়াম সাইজৰ আলু লৈছোঁ। আলুখিনি ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ অলপ। মছলাৰ বাবে মই লৈছোঁ 2 চামুচ জিৰা, এটা নহৰু, এটুকুৰ আদা আৰু লং, ইলাচি, দালচেনি দুটামান লৈছোঁ। এটা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ। পিঁয়াজটো মই দুভাগ কৰিছোঁ, এভাগ মছলাৰ লগত দিম আৰু এভাগ কোমোৰাখিনি বহাওঁতে দিম। 3টা জলকীয়া লৈছোঁ, তেজপাত 2টা লৈছোঁ। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মই কেৰাহী বহাই দিছোঁ, গেছটো জ্বলাই দিলোঁ। কেৰাহীটো গৰম হৈছে, তেল দিলোঁ। তেলখিনি গৰম হৈছে, পাঁচফোৰণ দিলোঁ, 2টামান লং, ইলাচি দিলোঁ, তেজপাতো দিলোঁ। অলপ কমাই দিছোঁ। কাটি থোৱা পিঁয়াজখিনি আৰু জলকীয়া কেইটা দিলোঁ। অলপ ৰঙচুৱা হ'লে ভাজিম পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এবাৰ মই পিচি থোৱা মছলাখিনি দিলোঁ। মছলাখিনি অলপ ভাজি লওঁ। ভাজি হ'ল, এইবাৰ মই কাটি থোৱা কোমোৰাখিনি দিলোঁ। আলুখিনি অলপ মিক্স কৰি অকণমান কমাই দিছোঁ। অকণমান ভাজিব দিলোঁ। অকণমান লৰাই দিওঁ। মই সোৱাদ অনুসৰি নিমখ দিলোঁ। হালধি দিয়া নাই, অলপ পিছত দিম। মছলাখিনি ভজা হৈ লওক। নিমখখিনি দিছোঁ। এইখিনি অকণমান বঢ়াই দিলোঁ। আকৌ অলপ ভাজিবলৈ দিলোঁ। 2 মিনিট সময় ভাজিম। লাৰি দিলোঁ আৰু এবাৰ। আৰু মই কোমোৰাখিনি ডাঙৰ ডাঙৰকৈ কাটিছোঁ, সেয়েহে তাত লাৰি দিলোঁ। এইবাৰ মই হালধি দিওঁ অলপ।
এনেকৈ বনাই খালেও বৰ ভাল লাগে খাই। হালধিখিনি অলপ ভাজি হওক, এইখিনি অলপ কমাই দিছোঁ। চাওঁ প্ৰায় সিজিছে, অকণমান ইয়াত পানী দিম এবাৰ। এবাৰ 15 মিনিটমান উতলিবলৈ দি আঞ্জাখন হ'বই মোৰ। এয়া 20 মিনিট হৈ গ'ল। আঞ্জাখন হৈ গ'ল। এয়া সিজিছে, কোমোৰাখিনিও ধুনীয়াকৈ সিজিছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, মাছ নহ'লেও ভাল লাগে খাই পেলাই।